নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়া কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যিদৰে কৈছিল সেইমতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজি হৈছে মুষলধাৰ বৃষ্টিপাত আৰু বৰষুণ। এতিয়া অব্যাহত আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুষলধাৰ বৃষ্টিপাত আৰু বৰষুণ। বৈঠালাংচুত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বেই পৰিলক্ষিত হৈছে। প্ৰচণ্ড ধুমুহা আৰু বৰষুণে কোবাই গৈছে বৈঠালাংচুত ভয়ংকৰ ধুমুহা আৰু শিলাবৃষ্টি পৰিলক্ষিত হৈছে। বৈঠালাংচৰ বিভিন্ন প্ৰান্তত ধুমুহাই চলাইছে তাণ্ডৱ। ধুমুহা শিলাবৃষ্টিয়ে বিভিন্ন প্ৰান্তত ক্ষয় ক্ষতি কৰিছে। বিস্তৰ অঞ্চল ক্ষয় ক্ষতি সাধন হৈছে। ধুমুহাত উভালি পৰিছে প্ৰকাণ্ড গছ। কেৱল বৈঠালাংচুতে নহয়, গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈছে। গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটীত মুষলধাৰ বৃষ্টিপাত অব্যাহত আছে। কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যখনৰ আন কেইবাটাও প্ৰান্ততো হৈছে মুষলধাৰ বৃষ্টিপাত। ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱাও। প্ৰকাণ্ড বিদ্যুতৰ খুঁটাও উভালি পৰা পৰিলক্ষিত হৈছে আৰু ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱাও। আন এটা খবৰ হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত আজি উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে আজি জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত। জুবিনৰ সংগীতানুষ্ঠান চলি আছিলে, তাৰ মাজতে একাংশ দৰ্শকৰ উদ্ভণ্ডালি পৰিলক্ষিত হৈছে। সাংস্কৃতিক অনুষ্ঠান চলি আছিলে, দৰ্শকৰ উদ্ভণ্ডালিৰ বাবে ছিঙি গৈছে সংগীতানুষ্ঠানৰ বৈদ্যুতিক তাঁৰ। নলবাৰীৰ বেলখৰত স্থগিত ৰখা হৈছে জুবিনৰ সংগীতানুষ্ঠান। একাংশ লোকৰ ওপৰত লাঠি চালনা কৰিছে আৰক্ষী তথা CRPF-এ। বহু সময়ৰ অন্তত পুনৰ বিদ্যুৎ সংযোগ হোৱাত পুনৰ আৰম্ভ হৈছে সাংস্কৃতিক অনুষ্ঠান। জুবিনৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতে এনেদৰে উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে। একাংশ যুৱকে উদ্ভণ্ডালি কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত।